নিকাশিৰ ম'ম' গাইছ নিকাশি ফাইনেলি বিশ্ব কিমান টাইম ৰখলো তক কিমান টাইম ৰখলো বিশ্ব পইচা মান নাই চাকৰি পাইছি তোৰ পৰা ষ্টাইল মাৰি আছে আমি বৰ্তমান ম'ম' খাং দে ম'ম' গাইছ ম'ম' পানী খাই আছে Guys, welcome back to my YouTube channel. আজি মানে হাত বাহৰ প্ৰথম সোমবাৰ আমি মানে এতিয়া ৰাতিপুৱা হ'ল আমি হেৰিত আহাৰ মইনাপুখুৰী বৰ্তমান আমি মইনাপুখুৰীতে আছোঁ আগত আছে বিশ্ব ইয়াক ৰখি ৰখি মাথা গৰম হৈ গৈছি 2 ঘণ্টামান ৰখছোঁ ভাই বিকাশী বৰ্তমান যাই আছোঁ আমি মইনাপুখুৰী মোৰ লগত আছে হিমাংশু জৈন আপোনাকে ব্লগটো চাই থাকক মইনাপুখুৰী যাই থাকোঁতে কি হ'ব এতিয়া মইনাপুখুৰী যাই থাকোঁতে মইনাপুখুৰী যে ৰাস্তা দেখি আপোনালোকে মানে আপোনাৰ মানুহবিলাকে খায় অলপ মানে খেতি কৰি মানে এইবিলাক দেখা যায় চাব অলপ পাহাৰত একদম দেখাই চাই থাকব বৰ্তমান যাই আছোঁ যায়ে মানে মানুহ আহি আছে যাই আছে ফাইনেলি মইনাপুখুৰী আহি পালোঁ গাইজ আছোঁ ভাই মইনাপুখুৰী যাই পাম না নাপামেই আজি জেং বিশ্ব য়েছ জেং আজি পাম না তাই মইনাপুখুৰী হা কিমান টাইম লাগব 2 ঘণ্টা মানুহ আহি আছে যাই আছে গাইজ আমি কিন্তু যাইবাং ঠিক নাই মইনাপুখুৰীৰ ৰাস্তা হৈ গৈছে গাইজ চাই লওক বৰ্তমান যাই আছো বিশ্ব কি কবা বলবম জেং জেং এবাৰ গাইজ মইনাপুখুৰী চেৰি পাই গেলো আৰু খৈ নিছি বানপানীয়ে বেয়া হৈ গৈছে পালো আৰু যাই গাছ বেছি দূৰ নাই বহুত জেগা আহিলো এইবিলাক বহুত বঢ়িয়া জেগা বহা জেগা কৰি দিছে গাছ চাওক ভূমিস্খলনত কি হৈছে গাছ চাওক ভূমিস্খলন যে হৈছিল একবাৰ সিতে গাইজ মইনাপুখুৰী পাই গেলো ওটো মন্দিৰটো এই দাৰাগাঁও গাইজ চাওক মইনাপুখুৰীৰ পৰিৱেশ কোনদিনা কচোন 2021 হ'ল ভূমিস্খলনত গাইজ কি হৈ গৈছে মই কৈছে যাম বুলি গাইজ মইনাপুখুৰীত এটা গুহা আছে গুহাটো দেখি আছে আপোনালোক যাই পোৱা নাই না কিন্তু যাব পাৰি গোটেই কৈছে গুহা বন্ধ হ'ব আমি বৰ্তমান একদম মইনাপুখুৰীৰ হাইয়েষ্ট ওপৰত আহি পালো ভাই আৰু ইয়াতকে ওপৰত
যাব লগা এই কিয় নহ'ব সিফালে ওপৰত আছে আছে হ'লেও মানে এখিনিত মানুহ চানুহ আহিব পাৰে ইফালে চাওক আপোনালোকে তলত পৰিৱেশ চাওক এইটো পুখুৰীটো মইনা পুখুৰীৰ আৰু এইফালে আছে মন্দিৰটো কৰতে টো মন্দিৰটো গাইছ বঢ়িয়া যিবিলাকে মানে মইনা পুখুৰী অহা নাই গাইছ চববিলাকে আহি যাব নিকাচিৰ ফালে আহিয়ে কিবা এটা ভাল লাগে না যাং কি কবি মইনা পুখুৰীৰ বিষয়ে ক অলপ বিশ্ব কি কবি ক মইনা পুখুৰীৰ বিষয়ে গুলি জাগা আহিলে গম পাই যাব ভূমিস্খলন যি হৈছিলে ইয়াতে মানে বহুত অপকাৰ হৈছে একদম এইবিলাক চাওক আপোনালোকে তলত চাওক একদম ৰাস্তাবিলাক খহি যাই আছে মানে মন্দিৰত অহা যোৱা কৰা ৰাস্তাটো মানে একদম গৈছে মন্দিৰটোও কাইটা হৈ গৈছে আৰু মানে চাৰিওফালে মানে পাহাৰ খহি মানে অৱস্থা নোহোৱা হৈ গৈছে তথাপিতো প্ৰভুৰ কৃপাত বহুত মানুহ ইয়াতে আহিছে একদম চাওক তলত মানুহ আছে আৰু এইফালে চাওক আপোনালোকে কি হৈছে এইটো বিশ্ব আহিবই পৰা নাই এতিয়ালৈকে লাহে আহি আছে তো বহুত মানে এইফালে কি হৈছে বিশ্ব তলখিনি দেখাব দিছিলে বহুত মানে একদম অপকাৰ হৈছে মইনা পুখুৰীৰ আহিব লগা দিনত যাতে বস্তুবিলাক ভাল হয় এইটোৱে আৰু এইবিলাক জেগাত আৰু থাকি মজা একদম ধুনীয়া বতাহ আহি আছে মুক্ত বতাহ মুক্ত অক্সিজেন কি কবি বলবমে নেকি এইখিনিৰ পৰা এইবাৰ ভিউটো চাওক মইনা পুখুৰীৰ গাইছ এইটো পুখুৰীটো পানী বৰ্তমান বৰষুণৰ কাৰণে খোলা হৈ আছে আৰু এইফালে আছে মন্দিৰটো আৰু এইফালে আছে ধুনীয়াকে হিমালয় পাহাৰ বাগে আহি কি পালো চাওক আৰু ওপৰত দেখি চাওক কহাই কিমান কি বাগি আহিছো গাইছ চাওক গাইছ বৰ্তমান আমি মইনা পুখুৰীৰ পৰা আহি পালো নিকাচিৰ পৰা আহিলো মানে তাতে বেছি ভিডিঅ' কৰা নহল বহুত মানুহ আৰু মানে ৰাস্তা ভাল নহয় ইমান এটা কিবাকেহে আছে একাদি ভালকে আমি আৰু তাৰে পৰা আহিলো গোটেইকেইটাই আহি আমি আৰু বঢ়িয়া এটা জেগা পাইছো মানে চাহ বাগান এখনৰ মাজত আছো বৰ্তমান আমি ডুমনি চাহ বাগান আপোনালোকে নিশ্চয় শুনিছে নামটো একদম বঢ়িয়া ইয়াতে আপোনালোকক ঠাইবিলাক দেখাই আছো কেনে মজা ধুনীয়া ঠাই আছে ইয়াতে আপোনালোকে যাতে চাই যায় বৰ্তমান আমি এনেকে ধুনীয়াকে চাহ বাগানৰ মাজে যাই আছো ইমান মজা লাগে চাহ বাগানৰ মাজে এনেকে যাই আপোনালোকে চাই থাকক মোৰ ধুনীয়াকে ভিডিঅ'টো আৰু এনজয় কৰি যাওক সকলোৱে যাতে মোৰ ভিডিঅ'টো লাইক কৰে কমেণ্ট কৰে আৰু শ্বেয়াৰ কৰে লগতে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে এয়া চাওক ধান খেতি আৰু আগত কি দেখাব আপোনালোকক দেখাই আছো মই ধুনীয়াকৈ চাহ বাগানৰ মাজে ইমান ধুনীয়া গছ আৰু মাজেদি এনেকুৱা ৰাস্তা থাকিলে আৰু ক'বই নালাগে বঢ়িয়া লাগে গাইছ আৰু আমাৰ এইখন হৈছে হিমালয় পাহাৰ আৰু এইখন চাহ বাগিচা আমাৰ ধুনীয়াকৈ এই ৰাস্তাটোৰ মাজেৰে চিধাই যাই থকা আৰু ধুনীয়া মানে দৃশ্য আপোনালোকে চাব পাব চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো এয়া চাওক ইমান ধুনীয়া পৰিৱেশ চাহ বাগানৰ মাজত বতৰটোও ধুনীয়া আৰু এইফালে চাহ বাগানৰ মাজে মুক্ত পৰিৱেশ মুক্ত অক্সিজেন আৰু আমি মাজে যাই আছোঁ চাহ বাগানৰ পৰা ধুনীয়া ৰাস্তা আৰু এইফালে বিজুলী বহি আছে গাইছ আমি বৰ্তমান ঘৰ যায়ে পোৱা নাই বাগানৰ মাজে আমি সন্তানটোৱে ঘৰ যাই পাব লাগে আৰু এইফালে আমাৰ ঘৰলৈকে মইনা পুখুৰীৰ পৰা আহোঁতে মানে এনেকুৱা চাহ বাগানৰ মাজতে আমি যাই থাকিব লাগে ৰাস্তাটো চাহ বাগানৰ মাজে গাইছ সেইকাৰণে এনেকৈ যাই আছোঁ আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে গাইছ সকলোৱে যাতে মোৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়ে গুড বাই গাইছ টাটা গুড বাই